মৰমৰ ছাত্ৰীসকল, ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ নৱম শ্ৰেণীৰ জীৱৰ মৌলিক একক পাঠটিৰ সংকোষকেন্দ্ৰীয় কোষ প্ৰকোষকেন্দ্ৰীয় কোষৰ পাৰ্থক্যলৈকে আলোচনা কৰিছিলোঁ। আজি ইয়াৰ পিছৰ উদ্ভিদ কোষ, প্ৰাণী কোষ, কোষবেৰ এই সকলোবোৰৰ কথা আলোচনা কৰিম। তোমালোকক মই কৈছিলোঁ যে প্ৰকোষকেন্দ্ৰীয় কোষ কি হয়, অকণমান পুৰণা টাইপৰ হয়, হয়নে? আৰু সংকোষকেন্দ্ৰীয় কোষ এডভান্স টাইপৰ হয়। সংকোষকেন্দ্ৰীয় কোষ আমি উদ্ভিদ কোষ, প্ৰাণী কোষ এই সকলোবোৰতে দেখা পাওঁ। এতিয়া উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজতো কিছুমান কি থাকে, পাৰ্থক্য থাকে। আহাচোন কি পাৰ্থক্য আছে আমি ভালদৰে মন কৰোঁ। তোমালোকে এই ফটো দুখন দেখিছা, হয়নে? এটা উদ্ভিদ কোষ, ইয়াৰ এটা হৈছে প্ৰাণী কোষ। উদ্ভিদ কোষৰ কি হয়, কোষাবৰণৰ বাহিৰ ফালে এখন কি থাকে, কোষবেৰ থাকে। উদ্ভিদ কোষত কি থাকে, এইটো তোমালোকে দেখিছা, কি থাকে, কোষবেৰ থাকে। বাহিৰৰ যোনখন আৱৰণ কোষবেৰ থাকে। ইয়াতে কি হয়, কোষবেৰ নাথাকে। দেখিছানে? ইয়াতে ডাইৰেক্ট কি থাকে, কোষাবৰণ থাকে, কোষবেৰ নাথাকে। আকৌ উদ্ভিদ কোষত তোমালোকে দেখিছা কি থাকে, হৰিতকণা থাকে। ইয়াতে হৰিতকণা প্ৰাণী কোষত নাথাকে। উদ্ভিদ কোষত হৰিতকণা থাকে কাৰণ উদ্ভিদ কোষে কি কৰিব, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, হয়নে? সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে। কিন্তু প্ৰাণী কোষত কি, হৰিতকণা নাথাকে। তোমালোকে ইয়াতে যে দেখিছা, এইটো দেখিছা, হয়নে? কোষৰসাদানী বুলি কয়। এইটো কোষৰসাদানীটো কি হয়, ইয়াত ডাঙৰ হয়। আৰু ইয়াৰ কোষৰসাদানীটো কি হয়, উদ্ভিদ কোষৰ তুলনাত সৰু হয়, হয়নে? আৰু এতিয়া কোষকেন্দ্ৰটো দেখিছা তোমালোকে, কোষকেন্দ্ৰটো ক'ত আছে? কোষটোৰ মাজত আছে নেকি? মাজত নাই, কাষত আছে, প্ৰান্তত আছে, হয়নে? ইয়াতে কি হয়, কোষকেন্দ্ৰটো কোষৰ মাজত থাকে। এতিয়া গম পালা, হয়নে পাৰ্থক্য? ইয়াতে কি কোষবেৰ থাকে উদ্ভিদ কোষত, প্ৰাণী কোষত কোষবেৰ নাথাকে। উদ্ভিদ কোষত হৰিতকণা বা পত্ৰ হৰিত এইবোৰ থাকে, আকৌ কি প্ৰাণী কোষত নাথাকে। উদ্ভিদ কোষত কি হয়, এই যে কোষৰসাদানীটো কি হয়, ডাঙৰ হয়। প্ৰাণী কোষৰ কোষৰসাদানী উদ্ভিদ কোষৰ তুলনাত কি হয়, সৰু হয়। উদ্ভিদ কোষৰ কি হয়, কোষকেন্দ্ৰ প্ৰান্তত থাকে। প্ৰাণী কোষৰ কোষকেন্দ্ৰ কি থাকে, কেন্দ্ৰত থাকে। এতিয়া চাওঁচোন পাৰ্থক্যবোৰ ভালদৰে। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য। মই এতিয়া তোমালোকক যিখিনি কথা ক'লোঁ সেইখিনি ইয়াত আছে। উদ্ভিদ কোষত কোষবেৰ থাকে, প্ৰাণী কোষত কোষবেৰ নাথাকে। উদ্ভিদ কোষত প্লাষ্টিড থাকে, প্ৰাণী কোষত প্লাষ্টিড নাথাকে। উদ্ভিদ কোষত পত্ৰ হৰিত থাকে, প্ৰাণী কোষত পত্ৰ হৰিত নাথাকে। উদ্ভিদ কোষৰ কোষৰসাদানী কি হয়, ডাঙৰ হয়। প্ৰাণী কোষৰ কোষৰসাদানী উদ্ভিদ কোষৰ তুলনাত কি হয়, সৰু হয়। উদ্ভিদ কোষৰ নিউক্লিয়াছ প্ৰান্তত থাকে, প্ৰাণী কোষৰ কি হয়, নিউক্লিয়াছ ক'ত থাকে, কেন্দ্ৰত থাকে। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, ভালদৰে চাবা। এতিয়া চাওঁচোন কোষৰ গঠন কেনেকুৱা, হয়নে? কোষৰ বাহিৰত, এইটো মই তোমালোকক এনে আঁকি দিছোঁ, মানে ছবিটো তোমালোকে অকণমান ধৰিব পাৰিবৰ কাৰণে, ঠিক আছে? কোষৰ গঠন, কোষৰ বাহিৰত যোনখন আৱৰণ থাকে, একদমেই বাহিৰত, সেইখনক কি বুলি কয়, কোষবেৰ বুলি কয়। এই কোষবেৰ কিন্তু কিহত থাকে, উদ্ভিদ কোষতে থাকে, হয়নে? কোষবেৰৰ পিছৰ যোনটো তৰফ থাকে তাক কি বুলি কয়, কোষাবৰণ বুলি কয়। কোষাবৰণৰ ভিতৰত কি থাকে, কোষ পৰশ থাকে, আৰু সমাজত কি থাকে, কোষকেন্দ্ৰ থাকে। আমি ইয়াৰে প্ৰত্যেকটোৰে কি হয়, বৈশিষ্ট্যবোৰ, কোষবেৰ, কোষকেন্দ্ৰ, কোষ পৰশ সকলোবোৰ আমি বেলেগ বেলেগকৈ কি কৰিম, পঢ়িম। এতিয়া কোষবেৰ, তোমালোকে এই ফটোখনত দেখিছা, বাহিৰত যোনখন আৱৰণ থাকে এইখনক কি বুলি কয়, কোষবেৰ বুলি কোৱা হয়। চেলৱাল ক'ত থাকে, উদ্ভিদ কোষতে থাকে, হয়নে? কোষাবৰণক আৱৰি ৰখা দৃঢ় আৱৰণ, ভিতৰত যোনটো কোষাবৰণ থাকে তাক আৱৰি ৰাখে, দৃঢ় হয় এইটো। কোষবেৰ উদ্ভিদ কোষতহে কি পোৱা যায়, উদ্ভিদ কোষতে পোৱা যায়। উদ্ভিদৰ কোষবেৰখন চেলুলোজেৰে কি হয়, গঠিত হয়। প্ৰাণী কোষত কোষবেৰ নাথাকে। কোষবেৰে কি কৰে, কোষটোক সুৰক্ষা প্ৰদান কৰে। ইয়াতে এটা কথা আছে, প্ৰট'প্লাজম সংকোচন। উদ্ভিদ কোষৰ পৰা প্ৰাণী আশ্ৰিতি প্ৰক্ৰিয়াৰে কোষবেৰৰ বাহিৰ হৈ যেতিয়া যাব, গ'লে কি হয়, কোষস্থ দ্ৰব্য কোষাবৰণৰ সৈতে সংকুচিত হৈ আহে। এই ঘটনাটোক কি বুলি কোৱা হয়, প্ৰট'প্লাজম সংকোচন বুলি কোৱা হয়। এইটো তোমালোকৰ আহিব পাৰে পৰীক্ষাত, ভালদৰে চাবা। এতিয়া আহিল কোষাবৰণ বা কোষাবৰণ। কোষাবৰণ ক'ত থাকে, প্ৰাণী কোষত থাকে, হয়নে? এতিয়া আমি যদি কওঁ উদ্ভিদ কোষৰ বাহিৰৰ আৱৰণখনক কি বুলি কয়, কি হ'ব, কোষবেৰ হ'ব। আৰু যদি কওঁ প্ৰাণী কোষৰ বাহিৰৰ আৱৰণখনক কি বুলি কয়, কোষাবৰণ হ'ব, হয়নে? কোষাবৰণ বা কোষাবৰণ। কোষাবৰণ হ'ল কোষস্থ দ্ৰব্যক আগুৰি ৰখা কি আৱৰণ, বহি আৱৰণ। ই প্ৰটিন আৰু কিহেৰে গঠিত হয়,
লিপিডেৰে গঠিত হয় তোমালোকে এটা দেখিছা হয়নে এনিমেল সেল মানে কি প্ৰাণী কোষ প্লান্ট সেল মানে হৈছে উদ্ভিদ কোষ এতিয়া চাও আহাচোন কোষাবৰণখনক কিয় চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয় কাৰণ কি হয় কোষাবৰণখনে কিছুমান দ্ৰব্য কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰিব দিয়ে কিছুমানক দিয়ে বাছি কিন্তু কিছুমান পদাৰ্থক কি কৰে অহা যোৱা কৰাত বাধা প্ৰদান কৰে সেই কাৰণে কি বুলি কোৱা হয় কোষাবৰণখনক চয়নাত্মক ভেদ্য আৱৰণ বুলি কোৱা হয় তোমালোকৰ এইটো পৰীক্ষাত আহিব পাৰে কোষাবৰণক কিয় চয়নাত্মক ভেদ্য আৱৰণ বুলি কয় বা কেতিয়াবা এনেকুৱাও আহে কোষাবৰণক কিয় অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয় এতিয়া কেইটামান প্ৰশ্ন দিছো মই তোমালোকৰ ইয়াৰ পৰা চাচোন প্ৰাণী কোষৰ বাহিৰৰ তৰফটো কি বুলি কয় এতিয়া আমি কৈছিলো ন কোষাবৰণ উদ্ভিদ কোষৰ বাহিৰৰ আৱৰণক কি বুলি কোৱা হয় কোষবেৰ বুলি কোৱা হয় ভেকুৰত কোষবেৰত আমি এতিয়া গম পাইছো ন কোষবেৰ কিহেৰে গঠিত হয় চেলুলোজেৰে গঠিত হয় কিন্তু ভেকুৰত কোষবেৰত চেলুলোজৰ পৰিৱৰ্তে কি থাকে কায়োটিন থাকে তোমালোকৰ ভিডিওটো মই আজিলৈ ইমানতে সামৰিছো ইয়াৰ পিছৰ ভিডিওত ইয়াৰ পিছৰ অংকৰ সৈতে লগ পাম